Hey friends, this is Ayan and you are watching my YouTube channel Kingmaker Borpeta. আৰু প্ৰথমতে মই আপোনালোকক ৰিকুৱেষ্ট কৰি দিম যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক প্লিজ লাইক কৰক ভিডিঅ'বিলাক আৰু কমেন্ট কৰক শ্বেয়াৰ কৰক সো গাইস আপোনালোকে মোৰ ভিডিঅ'বিলাকত এটা বস্তু লক্ষ্য কৰিছে নে কৰা নাই মই নাজানো কিন্তু মই এটা কথাই কওঁ যে মোৰ সদায় বেকগ্ৰাউণ্ডটো 3-4 মান ভিডিঅ'ত মোৰ বেকগ্ৰাউণ্ডটো একেটা আছে দেখিছেনে পাছৰ এটা শান্তশিষ্ট পৰিৱেশত মই ভিডিঅ'কেইটা শ্বুট কৰি আছোঁ আৰু ভিডিঅ'টো শান্তশিষ্ট পৰিৱেশত শ্বুট কৰাৰ কাৰণ এইটোৱে যে মানে বহুত ঘৰত যদি মই ব্লগটো বনাওঁ তেতিয়াহ'লে বহুত হাই হাল্লা হৈ থাকে সেইকাৰণে আপোনালোকৰ মোৰ মাতটো আপোনালোকে মানে কেমেৰা পিছ পিনে শুনিব পাৰে সেইকাৰণে মই এটা শান্তশিষ্ট পৰিৱেশ মই বাছি লৈছোঁ আৰু এইখিনি আমাৰ চেঙাত আছে মোৰ ঘৰ চেঙাতে আৰু বহুত শান্তশিষ্ট এটা পৰিৱেশ আৰু বহুত ভাল লাগে এই পৰিৱেশটোত থাকি মই ইয়াত ফ্ৰেণ্ডছখিনি আহিলে মই ইয়াতে আড্ডা মাৰোঁ আৰু বহুত ভাল লাগে আৰু পৰিৱেশটো বহুত ভাল লগা পৰিৱেশ আৰু বিশেষ মানে হাই হাল্লা এনেকুৱা ইয়াত নাই আৰু ঘৰত মানে মানুহৰ ঘৰবিলাক অলপ দূৰত আছে সেইকাৰণে এইখিনি জাগা মানে ভিডিঅ' বনোৱাৰ কাৰণে পাৰফেক্ট বুলি মই ভাবোঁ সো গাইজ আমাৰ ইউটিউব চেনেলবিলাক বৰ্তমান আমাৰ অসমত বহুত ওলাই গৈছে ইউটিউবাৰবিলাক বহুত ওলাই গৈছে সো মোৰ মতে ইউটিউবাৰ আমাৰ 200-300 মান আছে ইউটিউবাৰ আমাৰ অসমত সো তেওঁলোকৰ ভিতৰত ডিম্পু বৰুৱা ভূষণ পাঠক এইবিলাক আমি চিনি পাওঁ ভালকৈ তেওঁলোকে বহুত ভাল কাম কৰে আৰু মই আগৰ ভিডিঅ'টোততো কৈছোঁৱে যে ভূষণ পাঠকে প্ৰথমবাৰ ইতিহাস ৰচিছে আমাৰ অসমত যে চিলভাৰ প্লে বটন এটা আনিছে সো গাইজ নেক্সট আৰু এটা ভাল খবৰ আপোনালোকক দিবলগীয়া আছে আৰু সেই ভাল খবৰটো দিবৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ সো ভাল খবৰটো এইয়ে যে ডিম্পু বৰুৱা নামৰ যিজন ইউটিউবাৰ আছে ডিম্পু বৰুৱা বুলি তেওঁৰ এটা ইউটিউব চেনেল আছে আৰু তেওঁ তাত টেকনিকেল ভিডিঅ' বনায় টেকনিকেল মানে ভিডিঅ'বিলাক আপোনালোকক লগত শ্বেয়াৰ কৰে আপলোড কৰে সো তেওঁলোক 3-4 দিনমান আগত ৰিচেণ্টলি তেওঁ 1 লাখ ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিছে সো তাৰ কাৰণে মই ডিম্পু বৰুৱাক এই ভিডিঅ'টোৰ জৰিয়তে কংগ্ৰেচুলেশ্যনছ দিছোঁ শুভকামনা জনাইছোঁ মোৰ ফালৰ পৰা কিংমেকাৰ বৰপেটা চেনেলটোৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ আৰু যাতে এইটোৱে আশা কৰিছোঁ যাতে এনেকুৱা ধুনীয়া ভিডিঅ' আমাক উপহাৰ স্বৰূপে দি যায় প্ৰতিদিনে সো আৰু বহুত মানে ভাল লাগে ভিডিঅ'বিলাক চাই ইণ্টাৰেষ্টিং ভিডিঅ' তেওঁ সদায় দি থাকে সো ভাল লাগে ভিডিঅ'বিলাক চাই আপোনালোকেও চাওক যদি চোৱা নাই আপোনালোকে ইউটিউবত টাইপ কৰি দিব ডিম্পু বৰুৱা বুলি সো পাই যাব ডিম্পু বৰুৱা বহুত ভাল ভিডিঅ' আপলোড কৰে আৰু নেক্সট ভূষণ পাঠক ভূষণ দাও আমাৰ আছামিজ মিক্সাৰ বুলি এটা চেনেল আছে ইউটিউবত টাইপ কৰিলে আপোনালোকে পাই যাব আছামিজ মিক্সাৰ সো বহুত ভাল কাম কৰি আছে তেওঁলোক দুজনে বহুত ভাল লগা মানুহ বহুত ইণ্টাৰেষ্টিং ভিডিঅ' বনায় তেওঁলোকে আৰু চাই ভাল পায় ভূষণ পাঠকে আছামিজ মিক্সাৰ নামৰ চেনেলটোত এইবিলাক ভিডিঅ' আপলোড কৰে যে মানে আমাৰ চেলিব্ৰিটিবিলাক আছে যে সৰু ডাঙৰ বুলি কোনো কথা নাই এখন ধাৰাবাহিকৰো অভিনেতাজনৰ লগত তেওঁলোক কথা বাৰ্তা পাতে আৰু আপোনালোকে জানিব পাৰে মানে সেই কথা বাৰ্তাৰ পৰা আপোনালোকে জানিব পাৰে পাৰ্চনেল লাইফবিলাক জানিব পাৰে সৰি বৰপেটীয়া ভাষা আহি গৈছে মাজত সো বেলেগ কথা মই আজি নকওঁ কিন্তু মই এইখিনিয়ে কওঁ আমাৰ অসমো বৰ্তমান ইউটিউবৰ ক্ষেত্ৰত পাছ পৰি থকা নাই আৰু অনুৰোধ কৰোঁ যে যিবিলাকে ভাবি আছে যে ইউটিউব চেনেল এটা খুলিম তেওঁলোকে মই অনুৰোধ কৰিছোঁ যে মানে ইউটিউব চেনেল খোলোতে তোমালোকে মানে এটা কথা ভাবি ল'বা যে মানে চিম্পুল কৰিবা বস্তুবিলাক ময়ো নাজানো কিন্তু মই শিকিছোঁ ইউটিউব মই ডিম্পু বৰুৱাৰ ভিডিঅ' এটা চাইছিলোঁ তেওঁ তাত কৈছে যে মানে যিমান বস্তুবিলাক চিম্পুল কৰা যায় সিমানে তাৰমানে ভাল হয় সো এইটো কথা ভূষণ দাইও কৈ আছে ইমান ৰমক জমক কৰা চেষ্টা নাই ডিম্পু বৰুৱাই তাৰমানে এটা উদাহৰণ দিছিলে সেইটো মোৰ মাথাত আছে এতিয়াও মই আপোনাক কৈ দিছোঁ বাৰু উদাহৰণটো তেওঁ এইটোৱে দিছিল যে
ধৰক ছাপ'জ এখন ৰেষ্টুৰেণ্টখনত যদি আপোনালোকে যায় আৰু যদি এখন গাঁৱলীয়া এখন হোটেলত সোমায় বা গাঁও মানে এখন সৰু হোটেলত সোমায় ডিফাৰেঞ্চটো কেনেকুৱা হয় ৰেষ্টুৰেণ্টখন বৰ ৰমক জমক হয় তেতিয়া সাধাৰণ মানুহবিলাকে মধ্যবিত্ত মানুহবিলাকে যাবলৈ অলপ মানে ভয় কৰে কিন্তু হোটেলবিলাকত কি আছে যিকোনো মানুহে যাব পাৰে ধনীৰ পৰা দুখীয়া মধ্যবিত্ত চব শ্ৰেণীৰ মানুহে যাব পাৰে চ' আমি সেই ইউটিউব চেনেলবিলাক এই সামান্য এখন মানে হোটেলৰ নিচিনা কৰি ল'ব লাগে সৰু এখন হোটেলৰ নিচিনা কৰি ল'ব লাগে যাতে আমাৰ ভিডিঅ'বিলাক মানুহে চাই ভাল পায় আৰু তোমালোকে ট্ৰাই কৰিবা যে মানুহে কিবিলাক ভিডিঅ' চাই ভাল পায় আৰু এতিয়া মই বাছি লৈছোঁ ব্লগিং আৰু ব্লগিংটো মই এনেকৈ কৰি আছোঁ যাতে মই যিকোনো আপোনালোকক খবৰ পালে মই ফেচবুকত আপডেট পালে কিছুমান আপোনালোকক জনাই দিওঁ চ' এতিয়া মই খবৰ পাইছোঁ এতিয়া মই গম পাইছোঁ যে ভূষণ পাঠকে চিলভাৰ প্লে বটন পাইছে আমাৰ গৌৰৱৰ কথা আমাৰ অসমত মানে নহ'বলগীয়া ঘটনা মানে এটা নঘটা কোনোদিনে নঘটা এটা ঘটনা হৈ গৈছে ভূষণ পাঠকতকৈ আৰু ওপৰ লেভেলৰ বহুত আছে তেওঁ এণ্টাৰটেইনমেণ্ট মই এনেকুৱা কেইটামান মানে চেনেলৰ নাম কওঁ যে আছামিজ মিক্সাৰ ডিম্পু বৰুৱা ডিম্পুজ ব্লগ বুলি ডিম্পু বৰুৱা আৰু এটা আছে চ' আৰু আছে তেল চুৰা ছানী গল্ডেন এনেকুৱা বহুত ধৰণৰ ওপৰৰ মানে ইউটিউব চেনেল আছে কিন্তু প্ৰথমবাৰৰ বাবে ভূষণ পাঠক যি আছে তেওঁ মানে চিলভাৰ প্লে বটনটো আনিবলৈ সক্ষম হৈছে চ' আমি এইখিনিয়ে ক'ম আমি বহুত নথৈ আনন্দিত হৈছোঁ মই বিশেষকৈ কাৰণ নতুনকৈ অহা ময়ো এই লাইনটোত নতুনকৈ সোমাইছোঁ চ' বহুত ভাল লাগে বহুত মানে আনন্দ অনুভৱ হয় যি মই যোনটো লাইন বাছি লৈছোঁ কোনটো লাইনৰে এজন ছিনিয়ৰ ইউটিউবাৰে অসমলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে চিলভাৰ প্লে বটন আনি আশা কৰিছোঁ যাতে তেওঁলোকে আগুৱাই যায় আৰু চিলভাৰ কি মানে গল্ডেন ডায়মণ্ড চব আনে আমাৰ অসমলৈ চ' সেইখিনিয়ে মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ যাতে ভূষণ পাঠক আৰু ডিম্পু বৰুৱা বা ছানী গল্ডেন যিমান আছে আমাৰ অসমৰ ওপৰ লেভেলৰ ইউটিউব চেনেলবিলাক আগবাঢ়ি যায় আৰু আপোনালোকেও সহায় কৰে মৰম চেনেহ দি থাকে আমাক এনেদৰে আমি আপোনালোকে যদি মৰম চেনেহ দিয়ে আমি তেতিয়াহে আমি মানে ভাল ভিডিঅ' বা ভাল কাম কৰিবলৈ আমি আগ্ৰহ প্ৰকাশ কৰোঁ চ' এইখিনিয়ে মই ক'ম আপোনালোকে আমাক যিমান মৰম দিব আমি সিমানে ভাল কাম কৰিবলৈ আগ্ৰহিত হ'ম বা আগ্ৰহ প্ৰকাশ কৰিম চ' আপোনালোকে মৰমখিনি কেনেকৈ দিব যে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰক কমেণ্ট কৰক আমাক মেছেজ দিয়ক কমেণ্ট কৰক আমি যি ছ'চিয়েল মিডিয়া ডেছক্ৰিপশ্যনত যি লিংকবিলাক আমি দি দিওঁ বা এড্ৰেছবিলাক দি দিওঁ সেইবিলাকত আপোনালোকে আমাক মেছেজ কৰক চ' আমি বহুত ভাল পাম আৰু আমাক এডভাইচ কৰক কেনেকুৱা ভিডিঅ' আপোনালোকে চাই ভাল পায় মই বাৰে কৈ আছোঁ আমাক এডভাইচ কৰক আৰু ছাবস্ক্ৰাইব কৰক চেনেলবিলাক কিয়নো চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আমাৰ এটা মানে মনটো ভাল লাগি যায় ন যে মানুহে ভাল পাইছে আমাৰ ভিডিঅ'বিলাক চাই চ' সেইখিনি কাম কৰি দিয়ক আৰু ছাবস্ক্ৰাইব বটনটোত মানে ক্লিক কৰোঁতে আপোনাৰ পইচা নাযায় একদম ফ্ৰী ছাবস্ক্ৰাইবটো লাইক শ্বেয়াৰ কমেণ্ট একদম ফ্ৰী চ' শ্বেয়াৰ কৰি আপোনালোকে জনাই দিয়ক যে এনেকুৱা কি বা যেনে উদাহৰণস্বৰূপে কিং মেকাৰ বৰপেটা বুলি বা অয়ন বুলি এজন ইউটিউবাৰ আছে কিং মেকাৰ বৰপেটা বুলি এটা চেনেল আছে চ' আপোনালোকে সেইখিনি জনাই দিয়ক মানুহক আৰু মই ভাবোঁ যে যদি আপোনালোকে সেই চেনেলটো শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে চেনেলটো বহুত ওপৰলৈ উঠি যাব আৰু আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব চ' বিশেষ মই কথা একো ক'বলৈ নাযাওঁ বিশেষ এইখিনিয়ে ক'ম আমাৰ অসম বৰ্তমান পিছ পৰি থকা নাই আৰু অসমত বহুত মানে ভাল কথা কাম হৈ আছে চ' এইখিনি মানে শুনি কেনে মই বহুত আনন্দিত হৈছোঁ যে মই সিদিনা শুনিলোঁ ভূষণ দাই চিলভাৰ প্লে বটন আনিলে এতিয়া আৰু এটা গ্ৰেটেষ্ট নিউজ শুনিছোঁ যে ডিম্পু বৰুৱাই 1 লাখ ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিলে চ' বহুত ভাল লগা কিমান আনন্দ পাইছে আপোনালোকে ডিম্পু বৰুৱাৰ ঠাইত বা ভূষণ দাৰ ঠাইত আপোনালোকে নিজে থাকি ভাবক যে কিমান আনন্দ পায় চ' আপোনালোকে মৰম দি যাওক সেইমতে আমি আপোনালোকক ভিডিঅ'বিলাক মানে দি থাকিম আমি ভিডিঅ'বিলাক দি থাকিবলৈ চেষ্টা কৰিম দিব নোৱাৰিলে আমি চেষ্টাটো কৰিম চ' সেইখিনিয়ে কওঁ আৰু বিশেষ একো নকওঁ শেষত মই কওঁ যদি আপোনালোকে মোৰ কথাখিনি শুনি ভাল পাইছে বা ভাল লাগিছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ছাবস্ক্ৰাইবটো মোৰ বহুত ইম্পৰ্টেণ্ট হৈ আছে বৰ্তমান 42হে ছাবস্ক্ৰাইবাৰ হৈছে মোৰ 3 মাহ হৈ গ'ল কিন্তু এতিয়া নিজৰ ওপৰতে লাজ লগা হৈছে যে ছাবস্ক্ৰাইবাৰ নাই মোৰ চ' সেইখিনিয়ে যদিও ছাবস্ক্ৰাইবাৰ নাই তথাপিও মই এই কামটোত সোমাইছোঁ যিহেতু কৰি আছোঁ আৰু আপোনালোকৰ যদিও সিমান পোৱা নাই সঁহাৰি তথাপিও
চেষ্টা কৰি আছোঁ আপোনালোকৰ সঁহাৰি পোৱাৰ কাৰণে। চ' এইখিনিয়ে মোৰ আশা এইখিনিয়ে যে মই কোনোবা দিনা ভূষণ দাৰ দৰে চিলভাৰ প্লে বটন অসমলৈ আনিব পাৰিম, সেইখিনি মোৰ আশা। আৰু আশা কৰিছোঁ যাতে আপোনালোকে সহায় সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু কিং মেকাৰ বৰপেটা চেনেলটোক এনেদৰে মানে মৰম দিব। চ' গাইজ শ্বেয়াৰ কৰক যাতে বাহিৰৰ মানুহবিলাকে গম পায় যে ইউটিউবত বেছি এক্টিভ নহয় কিছুমান মানুহ। চ' শ্বেয়াৰ কৰি দিয়ক হোৱাটছএপত, ফেচবুকত, তেতিয়াহ'লে আপোনালোকে পাই যাব ভিডিঅ'বিলাক। আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, কাৰণ বেল আইকনটোৱে আপোনালোকক নটিফিকেশ্যন দি থাকিব মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰি থাকিম। চ' গাইজ অ'কে, বেলেগ বিশেষ একো ক'বলগীয়া নাই। চ' আজি ব্লগটো ইমানতে সামৰিছোঁ। নেক্সট ব্লগত আমি আকৌ পুনৰ লগ পাম। চ' গাইজ বাই, চি ইউ চুন। আৰু ভালকৈ থাকিব, সদায় টেক কেয়াৰ কৰি, সদায় নিজৰ সহায় টেক কেয়াৰ ল'ব, টেক কেয়াৰ কৰিব নিজৰ। আৰু গাড়ী মটৰ ইমান স্পীডত নচলাব, দিনকাল বহুত বেয়া। চ' এইখিনিয়ে কওঁ। অ'কে, বাই, চি ইউ গাইজ।